নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে মই সুৰজ ছেত্ৰীয়ে পুনৰবাৰ টিপছ অসম ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছো বন্ধু বান্ধৱীসকল এই ভিডিঅটো আপোনালোকৰ বাবে অতি গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে কিয়নো এই ভিডিঅটোত মই আপোনালোকক জনাম যে কুকুৰা পালন কৰি আপোনালোকে লাখ টকা কেনেকৈ উপাৰ্জন কৰিব পাৰিব বা কুকুৰা পালন কৰি আপোনালোকে লাখপতি কেনেকৈ হ'ব পাৰিব সেই বিষয়ে এই ভিডিঅটো আপোনালোকে প্ৰথমৰ পৰা শেষলৈ ভালকৈ চাব আৰু যদি আপোনালোকে এই চেনেলটোত প্ৰথমবাৰ আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল ঘণ্টিটো প্ৰেছ কৰি দিব চাওক বন্ধু বান্ধৱীসকল যদি আপোনালোকে কুকুৰা পালন কৰিব বিচাৰে কিন্তু যদি আপোনালোকৰ লগত মূলধন কমকৈ আছে বা যদি আপোনালোকে কুকুৰা পালন কৰিব বিচাৰে কিন্তু কুকুৰা পালন কেনেকৈ কৰিব লাগে কুকুৰাবোৰক কেনেকৈ চোৱাচিতা কৰিব লাগে কুকুৰাবোৰক কি দৰব খাবলৈ দিব লাগে বেমাৰ হলে কুকুৰাবোৰক কেনেকৈ ভাল কৰিব লাগে সেই বিষয়ে যদি আপোনালোকে একো ভালকৈ নাজানে বা কুকুৰাবোৰক কেনেকৈ বিক্ৰী কৰিব লাগে ক'ত বিক্ৰী কৰিব লাগে সেই বিষয়ে যদি আপোনালোকে নাজানে তেতিয়া আপোনালোকে কুকুৰা পালন একো অসুবিধা নোহোৱাকৈ আৰম্ভ কৰিব পাৰে এই ভিডিঅটোত মই আপোনালোকক সকলোখিনি কথা জনাম ভিডিঅটো আপোনালোকে শেষলৈ চাব বুলি আশা কৰিলো চাওক বন্ধু বান্ধৱীসকল যদি আপোনালোকে কুকুৰা পালন কৰিব বিচাৰে কিন্তু কুকুৰা পালন কৰিবলৈ যিখিনি কথা জানিব লাগে সেই কথা যদি আপোনালোকে নাজানে তেনেহলে আপোনালোকে আপোনালোকৰ ওচৰৰ কৃষি কেন্দ্ৰৰ পৰা এটা ট্ৰেইনিং ল'ব পাৰে কুকুৰা পালন কেনেকৈ কৰিব লাগে কুকুৰাবোৰক কেনেকৈ চোৱাচিতা কৰিব লাগে কি দৰব খাবলৈ দিব লাগে কি ভ্যাকচিন দিব লাগে এই বিষয়ে জানিবৰ বাবে আপোনালোকে আপোনালোকৰ ওচৰৰ কৃষি কেন্দ্ৰৰ পৰা ট্ৰেইনিং এটা ল'ব পাৰে নাইবা আপোনালোকে আৰু এটা কাম কৰিব পাৰে আপোনালোকৰ ওচৰত যদি অভিজ্ঞ কুকুৰা পালক আছে মানে যিসকলে বহু দিন ধৰি কুকুৰা পালন কৰি আছে তেওঁলোকৰ পৰা আপোনালোকে কুকুৰা পালনৰ বিষয়ে শিকি বুজি ল'ব পাৰে তেওঁলোকৰ পৰা আপোনালোকে পৰামৰ্শ ল'ব পাৰে আৰু তেনেকৈ আপোনালোকে আগবাঢ়িব পাৰে আৰু ইয়াৰ উপৰিও ইউটিউব চেনেলৰ জৰিয়তে আপোনালোকে কুকুৰা পালনৰ বিষয়ে বিভিন্ন ধৰণৰ কথা শিকি বুজি ল'ব পাৰে আমাৰ চেনেলতো কুকুৰা পালনৰ বিষয়ে বিভিন্ন ধৰণৰ তথ্য আগবঢ়োৱা হয় আপোনালোকে আমাৰ চেনেলৰ জৰিয়তেও কুকুৰা পালনৰ বিষয়ে বিভিন্ন ধৰণৰ কথা শিকি ল'ব পাৰে বন্ধু বান্ধৱীসকল যেতিয়া আপোনালোকে কুকুৰা পালনৰ বিষয়ে ভালকৈ শিকি বুজি ল'ব তাৰ পাছত আপোনালোকে কুকুৰাবোৰক থাকিবৰ বাবে এটা গড়াল নিৰ্মাণ কৰিব লাগিব কুকুৰাবোৰক থাকিবৰ বাবে যেটো গড়াল আপোনালোকে নিৰ্মাণ কৰিব সেই গড়ালটো নিৰ্মাণ কৰোতে আপোনালোকে বহুত বেছি টকা খৰচ কৰিবলৈ প্ৰয়োজন নাই আপোনালোকে একেবাৰে সাধাৰণভাৱে কম খৰচত কুকুৰাবোৰক থাকিবৰ বাবে এটা গড়াল নিৰ্মাণ কৰিব আপোনালোকে কিমান কুকুৰা পালন কৰিব সেই অনুসৰি আপোনালোকে গড়ালটো নিৰ্মাণ কৰিব এটা কুকুৰাক থাকিবৰ বাবে প্ৰায় 1 পৰা 1.5 স্কয়াৰ ফিট ঠাইৰ প্ৰয়োজন হয় আৰু সেই অনুসৰি আপোনালোকে গড়ালটো নিৰ্মাণ কৰিব কুকুৰাৰ গড়ালটো আপোনালোকে কম খৰচত নিৰ্মাণ কৰক বা টকা বেছিকৈ খৰচ কৰি নিৰ্মাণ কৰক কিন্তু কুকুৰাৰ গড়ালটোৰ দিশ আপোনালোকে পূবা পশ্চিমাকৈ ৰাখিব লগতে কুকুৰাৰ গড়ালৰ ভেটিটো আপোনালোকে অলপমান ওখ ৰাখিব আৰু এটা কথা আপোনালোকে মনত ৰাখিব কুকুৰাৰ গড়ালটোৰ যাতে বতাহ সহজতে ইপাৰ সিপাৰ হ'ব পাৰে তেনেকৈ আপোনালোকে নিৰ্মাণ কৰিব কুকুৰাৰ গড়ালটো নিৰ্মাণ কৰি হোৱাৰ পাছত আপোনালোকে কোনটো প্ৰজাতিৰ কুকুৰা পালন কৰিব সেইটো ঠিক কৰিব লাগিব চাওক বন্ধু বান্ধৱীসকল এটো খুবেই গুৰুত্বপূৰ্ণ বিষয় যদি আপোনালোকে যিকোনো প্ৰজাতিৰ কুকুৰা পালন কৰে তেতিয়া কিন্তু আপোনালোকে লোকচানৰ সন্মুখীন হ'ব সেই কাৰণে আপোনালোকে কোনটো প্ৰজাতিৰ কুকুৰা পালন কৰিলে লাভ হ'ব সেইটো প্ৰথমতে আপোনালোকে চাব লাগিব আপোনালোকৰ ফালে কোনটো প্ৰজাতিৰ কুকুৰাৰ চাহিদা বেছিকৈ আছে মানে কোনটো প্ৰজাতিৰ কুকুৰাক বিক্ৰী কৰিবলৈ একো অসুবিধা নহয় কুকুৰাৰ দাম বেছিকৈ থাকে লগতে কোনটো প্ৰজাতিৰ কুকুৰাৰ মাজত বেমাৰ আজাৰ কমকৈ দেখিবলৈ পোৱা যায় এটো আপোনালোকে চাব লাগিব লগতে আপোনালোকৰ ফালে কুকুৰাৰ কণীৰ চাহিদা বেছি নে মাংসৰ চাহিদা বেছি আৰু যদি আপোনালোকৰ ফালে কুকুৰাৰ কণী আৰু মাংস দুয়োটাৰ চাহিদাই বেছি তেতিয়া আপোনালোকে মাংস উৎপাদনৰ কাৰণে কুকুৰা পালন কৰিব পাৰে আৰু কণী উৎপাদনৰ কাৰণে কুকুৰা পালন কৰিব পাৰে কিন্তু আপোনালোকে এটা কথা মনত ৰাখিব মাংস উৎপাদনৰ কাৰণে বেলেগ প্ৰজাতিৰ কুকুৰা পালন কৰা হয় আৰু কণী উৎপাদনৰ কাৰণে বেলেগ প্ৰজাতিৰ কুকুৰা পালন কৰা হয় আৰু মাংস উৎপাদনৰ কাৰণে কোনবোৰ প্ৰজাতিৰ কুকুৰা পালন কৰা হয় আৰু লগতে কণী উৎপাদনৰ বাবে কোনটো প্ৰজাতিৰ কুকুৰা পালন কৰা হয় সেই বিষয়ে যদি আপোনালোকে জানিব বিচাৰিছে তেনেহলে সেই বিষয়ে মই বিতংভাৱে ভিডিও আপলোড কৰি থৈছো আৰু তাৰ লিংক মই ডেসক্ৰিপচন বক্সত দি থৈছো এই ভিডিওটো শেষ হোৱাৰ পাছত সেই লিংক এটা ক্লিক কৰি আপোনালোকে ভিডিও কেইটা চাব পাৰে মানি লৈছো আপোনালোকৰ ফালে লোকেল কুকুৰাৰ চাহিদা বেছি আৰু আপোনালোকে হয়তো এটা কথা জানে যে লোকেল কুকুৰাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বেছি যাৰ বাবে লোকেল কুকুৰাৰ মাজত বেমাৰ আজাৰ কমকৈ হয় যদি আপোনালোকে জৈৱ সুৰক্ষাৰ নিয়ম নীতিবোৰ ভালকৈ মানি চলে কুকুৰাবোৰক যদি আপোনালোকে পৰিষ্কাৰ ঠাইত ৰাখে কুকুৰাবোৰক যদি আপোনালোকে সময়মতে দানা পানী খাবলৈ দিয়ে ভাল কোৱালিটি দানা খাবলৈ দিয়ে কুকুৰাবোৰক যদি আপোনালোকে সময়মতে গটিকেটা ভ্যাকচিন কৰি দিয়ে তেতিয়া লোকেল কুকুৰাৰ মাজত বেমাৰ আপোনালোকে প্ৰায় দেখিবলৈ নাপাবই আপোনালোকে যেতিয়া লোকেল কুকুৰা পালন কৰাৰ সিদ্ধান্ত ল'ব তেতিয়া আপোনালোকে ডাঙৰ কুকুৰাৰেও কুকুৰা পালন আৰম্ভ কৰিব পাৰে নাইবা এদিনীয়া পোৱালি লৈ আৰম্ভ কৰিব পাৰে বন্ধু বান্ধৱীসকল আপোনালোকে যেহেতু প্ৰথমবাৰ কুকুৰা পালন কৰিব সেই কাৰণে প্ৰথম অৱস্থাতে আপোনালোকে বেছিকৈ কুকুৰা পালন নকৰিব প্ৰথম অৱস্থাত আপোনালোকে 50টা বা 100টা কুকুৰাৰে আৰম্ভ কৰিব আৰু আপোনালোকে এইটো নাভাবিব যে 50টা বা 100টা কুকুৰা পালন কৰি আমি লাখ টকা উপাৰ্জন কৰিম চাওক বন্ধু বান্ধৱীসকল এইটো অসম্ভৱ কথা আপোনালোকে 50টা বা 100টা কুকুৰা
কুকুৰাৰে যেতিয়া আৰম্ভ কৰিব আপোনালোকে শিকিবৰ কাৰণেহে কামটো আৰম্ভ কৰিব 50টা বা 100টা কুকুৰা যেতিয়া আপোনালোকে পালন কৰিব তেতিয়া পৰাপক্ষত আপোনালোকে যিমান পাৰে শিকিবলৈ চেষ্টা কৰিব কুকুৰাবোৰক কেনেকৈ চোৱাচিতা কৰিব লাগে কি বেমাৰ হলে কি দৰব খাবলৈ দিব লাগে কুকুৰাবোৰক যেতিয়া বেমাৰে আক্ৰমণ কৰে কোনটো বেমাৰৰ লক্ষণ কেনেকুৱা হয় কি বেমাৰে আক্ৰমণ কৰিলে কুকুৰাবোৰক কি দৰব খাবলৈ দিব লাগে কুকুৰাবোৰক কি ভ্যাকচিন দিব লাগে কেনেকৈ দিব লাগে এই গোটেই কথাখিনি আপোনালোকে ভালকৈ জানি ল'ব আৰু তাৰ পাছত আপোনালোকে পৰ্যায়ক্ৰমে লাহে লাহে কুকুৰাৰ সংখ্যা বৃদ্ধি কৰি যাব পাৰে তাত কোনো অসুবিধা নাই কিন্তু প্ৰথম অৱস্থাতে যদি আপোনালোকে বেছিকৈ কুকুৰা পালন কৰে তেতিয়া কিন্তু আপোনালোকে লোকচানৰ সন্মুখীন হ'ব পাৰে যদি আপোনালোকে এদিনীয়া পোৱালিলৈ ফাৰ্ম কৰে তেতিয়া আপোনালোকে সেই পোৱালিবোৰক ভালকৈ চোৱাচিতা কৰিব লাগিব সেই পোৱালিবোৰক আপোনালোকে ভালকৈ ব্ৰুডিং কৰিব লাগিব সঠিক তাপমাত্ৰাত ব্ৰুডিং কৰিব লাগিব লগতে ভালকৈ দানা পানী খাবলৈ দিব লাগিব আৰু সিহঁতক পৰিষ্কাৰ ঠাইত ৰাখিব লাগিব আৰু এনেকৈ যেতিয়া আপোনালোকে পোৱালিবোৰক চোৱাচিতা কৰিব আৰু সিহঁতবোৰ যেতিয়া ডাঙৰ হ'ব সিহঁতবোৰ যেতিয়া বিক্ৰীৰ উপযুক্ত হ'ব তেতিয়া সেই কুকুৰাবোৰক আপোনালোকে বেপাৰী মাতি আনি গোটেই কুকুৰাখিনি একেলগে বিক্ৰী নকৰিব আপোনালোকে যেহেতু প্ৰথম অৱস্থাত কমকৈ কুকুৰা পালন কৰিব সেই কাৰণে আপোনালোকে সেই কুকুৰাবোৰক নিজে বজাৰত গৈ বিক্ৰী কৰিব আপোনালোকে যদি চহৰত থাকে বা আপোনালোকৰ ঘৰ যদি চহৰৰ ওচৰতে হয় তেতিয়া আপোনালোকে তাত গৈ কুকুৰাবোৰক বিক্ৰী কৰিব পাৰে আপোনালোকে যেতিয়া নিজে বজাৰত গৈ কুকুৰাবোৰক বিক্ৰী কৰিব তেতিয়া আপোনালোকে জানিব পাৰিব যে কুকুৰাবোৰক আসলতে কেনেকৈ বিক্ৰী কৰিব লাগে কুকুৰাবোৰক কেনেকৈ বিক্ৰী কৰিলে বেছিকৈ লাভ হয় আৰু মই আপোনালোকক আৰম্ভণিতে যেহেতু জনাইছো যে আপোনালোকে যদি 50টা বা 100টা কুকুৰাৰে কুকুৰা পালন আৰম্ভ কৰে তেতিয়া আপোনালোকে এইটো নাভাবিব যে মই বেছিকৈ লাভ কৰিবৰ বাবে কুকুৰা পালন কৰি আছো আপোনালোকে এইটো ভাবিব যে বৰ্তমান মই শিকিবৰ বাবে কুকুৰা পালন কৰি আছো যদি মই এতিয়া ভালকৈ শিকি লওঁ তেতিয়া ভৱিষ্যতে মই বেছিকৈ কুকুৰা পালন কৰিব পাৰিম আৰু তেতিয়া মই বেছিকৈ লাভ কৰিব পাৰিম চাওক বন্ধু বান্ধৱীসকল যদি আপোনালোকে একো শিকি বুজি নোলোৱাকৈ আৰম্ভণিতে বেছিকৈ কুকুৰা পালন কৰে আৰু বেছিকৈ লাভ কৰাৰ কথা চিন্তা কৰে তেতিয়া কিন্তু আপোনালোকে লোকচানৰ সন্মুখীন হ'ব যদি আপোনালোকে অভিজ্ঞতা নোহোৱাকৈ যিকোনো কাম কৰে তেতিয়া আপোনালোকৰ লোকচান হোৱাটো প্ৰায় নিশ্চিত হয় আৰু অভিজ্ঞতা নাথাকিলে আপোনালোকে বেছিকৈ কুকুৰা পালন কৰিবলৈ সাহস নকৰিব যিসকলৰ অভিজ্ঞতা নাথাকে তেওঁলোকে যদি বেছিকৈ কুকুৰা পালন কৰে আৰম্ভণিতে তেতিয়া তেওঁলোকৰ এইটো ভয় থাকে যে যদি কেনেবাকৈ কুকুৰাবোৰক বেমাৰে আক্ৰমণ কৰে আৰু যদি কুকুৰাবোৰ মৰি শেষ হৈ যায় তেতিয়া মোৰ গোটেই টকাখিনি বৰবাদ হৈ যাব সেই কাৰণে আপোনালোকে প্ৰথমতে অভিজ্ঞতা ল'ব প্ৰথমতে আপোনালোকে শিকি ল'ব তাৰ পাছত আপোনালোকে লাহে লাহে কুকুৰাৰ সংখ্যা বৃদ্ধি কৰিব আপোনালোকে যে প্ৰথমবাৰ 50টা বা 100টা কুকুৰা পালন কৰিব সেই কুকুৰাবোৰক বিক্ৰী কৰাৰ পাছত আপোনালোকৰ যিখিনি টকা লাভ হ'ব সেই টকাখিনি কিন্তু আপোনালোকে অলাগতিয়াল কামত খৰচ নকৰিব কিছু টকা আপোনালোকে নিজৰ প্ৰয়োজনত খৰচ কৰিব আৰু বাকিখিনি টকা আপোনালোকে আকৌ কামতে লগাব মানে আপোনালোকে আকৌ এটা সাধাৰণভাৱে কুকুৰাৰ গড়াল এটা নিৰ্মাণ কৰিব আৰু আপোনালোকে আকৌ কুকুৰাৰ সংখ্যা বৃদ্ধি কৰিব আৰু এনেকৈ প্ৰতিবাৰ যেতিয়া আপোনালোকে কুকুৰা পালন কৰিব আৰু কুকুৰা পালন কৰি আপোনালোকৰ যিখিনি টকা লাভ হ'ব সেই লাভৰ টকাখিনিৰে আপোনালোকে আকৌ এটা কুকুৰাৰ গড়াল নিৰ্মাণ কৰিব যদিহে কুকুৰাৰ গড়ালৰ অভাৱ হৈছে আৰু আপোনালোকে কুকুৰাৰ সংখ্যা বৃদ্ধি কৰিব নাইবা আপোনালোকে যদি বেলেগৰ পৰা কুকুৰাৰ পোৱালি কিনিব নিবিচাৰে নিজে ইনকুবেটৰ মেচিনৰ পৰা পোৱালি উলিয়াব বিচাৰে তেতিয়া আপোনালোকে এটা ইনকুবেটৰ মেচিনো কিনিব পাৰে আৰু যদি আপোনালোকে ইনকুবেটৰ মেচিন কিনিব বিচাৰে তেনেহলে ইনকুবেটৰ মেচিনৰ লিংক মই ডেসক্ৰিপচন বক্সত দি থৈছো সেই লিংক ক্লিক কৰি আপোনালোকে ইনকুবেটৰ মেচিন অনলাইন যোগে কিনিব পাৰে আপোনালোকে যেতিয়া প্ৰতিবাৰে কুকুৰা পালন কৰি যিখিনি টকা লাভ হয় সেই লাভৰ টকাখিনি অলাগতিয়াল কামত খৰচ নকৰি কুকুৰাৰ সংখ্যা বৃদ্ধি কৰি গৈ থাকে কামতে লগাই গৈ থাকে তেতিয়া এটা সময় আহিব যেতিয়া আপোনালোকে কুকুৰা পালন কৰি লাখ টকা উপাৰ্জন কৰিব পাৰিব কুকুৰা পালন কৰি আপোনালোকে লাখপতি হ'ব পাৰিব আপোনালোকে যদি এইটো ভাবিছে যে 50টা বা 100টা কুকুৰা পালন কৰি আমি লাখপতি হ'ম তেনেহলে এইটো একেবাৰে অসম্ভৱ কথা কিন্তু যদি আপোনালোকে ধৈৰ্য সহকাৰে কাম কৰি গৈ থাকে কুকুৰা পালন কৰি যিখিনি টকা লাভ হয় সেই লাভৰ টকাখিনি যদি আপোনালোকে অলাগতিয়াল কামত খৰচ নকৰি কুকুৰাৰ সংখ্যা বৃদ্ধি কৰি গৈ থাকে তেতিয়া কিন্তু এদিন আপোনালোকে লাখপতি হ'ব কুকুৰা পালন কৰি আপোনালোকে লাখ টকা উপাৰ্জন কৰিবলৈ সক্ষম হ'ব কুকুৰা পালন কৰি তেওঁলোকেহে সফল হ'ব পাৰে বা তেওঁলোকেহে লাখ টকা উপাৰ্জন কৰিব পাৰে যাৰ ধৈৰ্য আছে বন্ধু বান্ধৱীসকল এতিয়ালৈ মই আপোনালোকক যিখিনি কথা ক'লো এই গোটেই কথাখিনি যদি মই আপোনালোকক একেবাৰে চমুকৈ ক'বলৈ যাওঁ তেনেহলে কুকুৰা পালন কৰি যদি আপোনালোকে লাখপতি হ'ব বিচাৰে তেন্তে এক নম্বৰতে আপোনালোকৰ ধৈৰ্য লাগিব লগতে আপোনালোকে কষ্ট কৰিব পাৰিব লাগিব দ্বিতীয়তে আপোনালোকে যিমান পাৰে শিকিবলৈ চেষ্টা কৰিব লাগিব আপোনালোকে শিকাটো বন্ধ কৰিব নালাগিব যদি কুকুৰাবোৰ বেমাৰত আক্ৰান্ত হৈ মৰি গৈছে বা আপোনালোকৰ যদি লোকচান হৈছে তেনেহলে কিহৰ বাবে হৈছে কুকুৰাবোৰ কিহৰ বাবে মৰি গৈছে
আপোনালোকৰ লোকচান কিহৰ বাবে হৈছে সেইটো আপোনালোকে শিকিবলৈ চেষ্টা কৰিব আৰু যদি আপোনালোকৰ লাভ হয় বা যদি আপোনালোকে কুকুৰাবোৰক অধিক দামত বিক্ৰী কৰিব পাৰিছে তেনেহলে কিহৰ বাবে আপোনালোকৰ লাভ হৈছে বা কিহৰ বাবে আপোনালোকে অধিক দামত কুকুৰাবোৰক বিক্ৰী কৰিব পাৰিছে সেইটো আপোনালোকে শিকিবলৈ চেষ্টা কৰিব তৃতীয়তে ডাঙৰকৈ কুকুৰা পালন আৰম্ভ কৰাৰ আগতে প্ৰথমতে সৰুকৈ আৰম্ভ কৰিব লাগে আৰু তাৰ পাছত লাহে লাহে কুকুৰাৰ সংখ্যা বৃদ্ধি কৰি যাব লাগে আৰু তেনেকৈ ডাঙৰ পৰ্যায়লৈ লৈ যাব লাগে 4 নম্বৰতে কুকুৰাবোৰক আপোনালোকে ক'ত বিক্ৰী কৰিব কেনেকৈ বিক্ৰী কৰিব সেইটো প্ৰথমতে নিশ্চিত কৰিব লাগে আৰু বন্ধু বান্ধৱীসকল আপোনালোকে কেতিয়াও কেৱল এটা ঠাইতে বা এজন বেপাৰীকে কুকুৰাবোৰ বিক্ৰী নকৰিব আপোনালোকে বিভিন্ন ঠাইত কুকুৰাবোৰ বিক্ৰী কৰিব বা বিভিন্ন বেপাৰীক বিক্ৰী কৰিব এনে কৰিলে যদি কেনেবাকৈ এজন বেপাৰীয়ে কুকুৰাবোৰ কিনিবলৈ এদিন মানা কৰি দিয়ে বা কুকুৰাবোৰ যদি তেখেতে কিনিব নিবিচাৰে তেতিয়া আপোনালোকে বেলেগ বেপাৰীক কুকুৰাবোৰ বিক্ৰী কৰিব পাৰিব আৰু এনেকৈ কৰিলে আপোনালোকৰ কুকুৰাবোৰ বিক্ৰী কৰিবলৈ একো অসুবিধা নহয় বন্ধু বান্ধৱীসকল এইখিনি আছিল কিছু তথ্য আপোনালোকক জনালো আৰু যদি আপোনালোকে ভিডিওটো চাই ভাল পালে আৰু ভিডিওটোৰ জৰিয়তে কিবা এটা শিকিব পাৰিছো বুলি ভাবে তেনেহলে অনুগ্ৰহ কৰি ভিডিওটো লাইক কৰি দিব আৰু যিমান পাৰে ভিডিওটো নিজৰ বন্ধুবৰ্গৰ মাজত আৰু পৰিয়ালবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিব এই ভিডিওটো এইখিনিতে সামৰণি মাৰিছো ধন্যবাদ